নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে ডেইলি লাইফ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত দেখুৱাব বিচাৰিছোঁ মই মিছোৰ পৰা অনলাইন কেইটামান বস্তু অৰ্ডাৰ কৰিছিলোঁ আৰু বস্তুকেইটা আহি পালে ভাবিলোঁ ভিডিঅ' এটাকে বনাই আপোনালোক সকলোকে দেখাওঁ মইনো কি বস্তু অৰ্ডাৰ কৰিছোঁ আৰু কেনেকুৱানো আহিলে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো হৈছে এটা কুৰ্তিয়ে হয়, এইটো SKU ব্লু গোল্ড বুটাৰ কুৰ্তি হয়। কুৰ্তিটো হৈছে এইটো। এইটো কুৰ্তিটো এনেকুৱা ডিজাইনৰ আমব্ৰেলা ডিজাইনৰ কুৰ্তি, তাতে নেভি ব্লু কালাৰ হয়, তাতে গোল্ডৰ এনেকৈ কাম কৰা আছে। ওপৰলৈ এইটো ৰাউণ্ড ডিঙি আছে, হাতটো 3/4 হয়, এইটো 3/4 হাতৰ এনেকুৱা ষ্টাইলত আছে। এইটো ভালকৈ দেখাই দিছোঁ কুৰ্তিটো। এইটো হৈছে এটা কুৰ্তি। দ্বিতীয়টো হৈছে এটা কুৰ্তিয়ে, এইটো কুৰ্তি, এইটো পিয়'ৰ কটন কুৰ্তি হয়। এইটো চাওক, মোৰ ভাল লাগিলে সেইটো কাৰণে অৰ্ডাৰ দিলোঁ। আপোনালোকৰ কেনেকুৱা লাগে নাজানো। এইটো দীঘল হাতৰে হয়। এইটো ফ্ৰণ্ট ছাইড, বেক ছাইডো একেই আছে। এইটো কটন কুৰ্তি হয়। তৃতীয় হৈছে এইটো এটা ফ্ৰক, এইটো ভণ্টিৰ কাৰণে অৰ্ডাৰ দিছিলোঁ। এইটো হৈছে ফ্ৰকটো, ব্লেক কালাৰ, এনেকৈ ফুল আছে ফ্ৰকটো, বহুত ধুনীয়া। এইকেইটাই অৰ্ডাৰ দিছিলোঁ মিছোৰ পৰা। বস্তুকেইটা গোটেইকেইটা ভালেই আহিছে। যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাক এনেদৰে আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।